নমস্কাৰ, মই সংগীতা ভৰালী। মূৰত জটা, হাতত ত্ৰিশূল, কঁকালত বাঘচাল। পিনাকী, চন্দ্ৰশেখৰ, আদিদেৱ, মহাদেৱ, মহেশ্বৰ, কত নাম তেওঁৰ। হয়, মই ক'ব বিচাৰিছোঁ হিন্দু ধৰ্মৰ মূল তিনিজন ঈশ্বৰ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ অন্যতম মহাদেৱ শিৱৰ কথা। আমাৰ অসমৰ বিয়াৰ বান্ধোনত বান্ধ খোৱা নতুন দৰা কইনাক আশীৰ্বাদ দি কোৱা হয় হৰ গৌৰী বসতি হওক, কাৰণ চূড়ান্ত যোগী হৈও গৃহস্থী তেওঁ। কৈলাশত পত্নী পাৰ্বতী, গণেশ কাৰ্তিকৰে সৈতে শিৱ সুখৰ সংসাৰ। কিন্তু অতি কম সংখ্যক মানুহে জানে যে এই দুই পুত্ৰৰ বাহিৰেও শিৱ আৰু বহুকেইটি সন্তানৰ পিতৃ। আপোনালোকে বাৰু জানেনে তেওঁলোক কোন? আপোনালোকে চাই আছে ভাৰত কি খোজ। সমুদ্ৰ মন্থনৰ সময়ত বিষ্ণুৱে যি মোহিনী ৰূপ ধাৰণ কৰিছিল, সেই মোহিনী অৱতাৰৰ সৈতে শিৱৰ মিলনৰ ফলশ্ৰুতিত জন্ম হৈছিল আয়াপ্পা। সেই পুত্ৰক মোহিনী আৰু শিৱই ডিঙিত এটা সোণৰ ঘণ্টা বান্ধি দি পম্পা নদীৰ পাৰত এৰি দিয়ে আৰু দণ্ডালামৰ ৰজা ৰাজশেখৰে সেই পুত্ৰক দত্তক পুত্ৰ হিচাপে পালন কৰে। এইজনেই দক্ষিণ ভাৰতৰ অতি জনপ্ৰিয় বিকাশৰ দেৱতা আয়াপ্পা বা আয়াপ্পান। আয়াপ্পানৰ আন এটা নাম মণিকন্দন। কেৰেলাৰ সবৰিমালা পাহাৰৰ ওপৰত তেওঁৰ মন্দিৰ। এই সবৰি শব্দটো আকৌ সেইগৰাকী সবৰিৰ পৰাই ৰখা হৈছে। ৰামায়ণত যি ৰামে বনবাস কালত যিগৰাকী বৃদ্ধ মহিলাক লগ পাইছিলে, যিয়ে তেওঁক নিজে খাই জুঠা ফল খুৱাইছিলে। আমি এই কাহিনীটো ৰামায়ণত পাইছোঁ, পুনৰ আলোচনা কৰিম। সেইগৰাকী সবৰিৰ নামতে এই সবৰিমালা পাহাৰটো হৈছে, আৰু এই সবৰিমালা পাহাৰৰ ওপৰতে আছে আয়াপ্পানৰ মন্দিৰ। কোৱা হয় এই মন্দিৰলৈ গ'লে কোনো খালী হাতে উভতিব নালাগে। আয়াপ্পান স্বামীয়ে হেনো সকলোৰে মনোবাঞ্ছা পূৰণ কৰে। গোটেই দেশৰ পৰাই নহয়, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা এই মন্দিৰলৈ তীৰ্থযাত্ৰী আহে। এই আয়াপ্পানৰ উপৰি শিৱৰ আৰু এগৰাকী কন্যা আছে, অশোক সুন্দৰী। অশোক অৰ্থাৎ শোকৰ অৱসান ঘটাবলৈ যিগৰাকী কন্যাক দেৱী পাৰ্বতীয়ে জন্ম দিছিল, সেইগৰাকী অশোক। আৰু তেওঁ যিহেতু অতি সুন্দৰী আছিল, সেয়ে তেওঁৰ নামৰ লগত সুন্দৰী শব্দটো লগাই দিয়া হয়, অশোক সুন্দৰী। এবাৰ হেনো পাৰ্বতীৰ এখন বৰ সুন্দৰ উদ্যানলৈ যাবলৈ মন গ'ল, উদ্যান চাবলৈ মন গ'ল। তেতিয়া শিৱই তেওঁক স্বৰ্গৰ নন্দন কাননলৈ লৈ গ'ল। এই নন্দন কাননত আছে কল্পতৰু, যিজোপা গছৰ পৰা যি বিচৰা যায় তাকে পোৱা হয়। পাৰ্বতীয়ে তেওঁৰ যিটো নিসংগতা, কৈলাশত তেওঁ অকলশৰে থাকে, স্বামী তেওঁৰ নিজৰ কামত ব্যস্ত থাকে, যুগত অধিষ্ঠিত হৈ থাকে। গতিকে পাৰ্বতীয়ে এগৰাকী কন্যা বিচাৰিলে যাতে তেওঁৰ নিসংগতা দূৰ হয় মনৰ, আৰু তেতিয়াই এই কল্পতৰুৰ বৃক্ষৰ পৰা তেওঁ লাভ কৰিলে এটি কন্যা। এইগৰাকী কন্যাই হ'ল অশোক সুন্দৰী। আৰু এই অশোক সুন্দৰীৰ পূজা গুজৰাটৰ বিভিন্ন স্থানত কৰা হয়। আৰু এই অশোক সুন্দৰীৰ বিয়া হৈছিলে নহুষৰ সৈতে। পুৰুৰবাৰ পুত্ৰ আয়ুৰ পুত্ৰ, মানে পুৰুৰবাৰ নাতি নহুষৰ সৈতে, যিগৰাকী নহুষ আমাৰ মহাভাৰতত আমি পাওঁ। তেওঁ যযাতিৰ পিতৃ, অৰ্থাৎ তাৰপিছত যযাতিৰ জন্ম হৈছিলে এইগৰাকী। গতিকে অশোক সুন্দৰীৰ কথা ইমানেই, আৰু পোৱা নাযায় বিশেষ। গুজৰাটৰ বিভিন্ন স্থানত তেওঁৰ পূজা হয়। আৰু এগৰাকী কন্যাৰ বিষয়ে আমি পাওঁ, তেওঁ হৈছে জ্যোতি। জ্যোতিৰ আন এটি নাম জ্বালামুখী। এইগৰাকী কন্যাৰ পূজা তামিলনাডুৰ বহুকেইটা মন্দিৰত হয়। এইগৰাকী দেৱীৰ জন্ম কেনেকৈ হ'ল সেইলৈ কেইবাটাও মত পোৱা যায়। কোৱা হয় শিৱৰ শক্তিৰ পৰা এইগৰাকী দেৱী উৎপন্ন হৈছিল। আন এক মত অনুসৰি দেৱী পাৰ্বতীৰ মস্তকৰ পৰা নিৰ্গত হোৱা জ্যোতিৰ পৰা দেৱী জ্যোতিৰ জন্ম। এগৰাকী কন্যাৰ বাহিৰেও এগৰাকী কন্যা
যিগৰাকী আমাৰ অসম আৰু বংগদেশত অতি জনপ্ৰিয়। তেওঁ হ'ল শিৱৰ কন্যা মনসা। মনসাৰ বহুকেইটা নাম, মনসা, পদ্মাৱতী, পদ্মা, জৰৎকাৰু, বৃষহৰি, বহুকেইটা নাম তেওঁৰ, আৰু আমাৰ অসমত তেওঁ অতি জনপ্ৰিয়। দেৱী মনসাক পূজা কৰিলে ঐশ্বৰ্য, বৈভৱ, ধন, সুখ, সমৃদ্ধি সকলো পোৱা যায়। কিন্তু তাৰ বিপৰীতে এইগৰাকী দেৱীক অত্যন্ত খঙাল আৰু অভিমানী বুলিও কোৱা হয়। কিন্তু ব্যক্তিগত জীৱনতো তেওঁ সুখী নাছিল। তেওঁৰ সতীয়া মাক চণ্ডী, যি পাৰ্বতীৰ অন্য এক ৰূপ, সেই মাকৰ পৰা তেওঁ সদায় বঞ্চনাই পালে। আৰু তেওঁৰ বিয়া হৈছিল ঋষি জৰৎকাৰুৰ সৈতে। এইগৰাকী দেৱী স্বামীৰ পৰাও পৰিত্যাগ কৰিছিল তেওঁ স্বামীয়ে। এটি পুত্ৰৰ জন্ম হৈছিলে আস্তিক। আজিও সেয়ে অসমীয়া সমাজত সাপ ওলালে মানুহে আস্তিকৰ নাম লয়। কোৱা হয় আস্তিকৰ নাম ল'লে কোনো সাপে হেনো আক্ৰমণ নকৰে। কিন্তু এয়াই শেষ নহয়। মহাদেৱৰ আৰু কেইবাটাও পুত্ৰ কন্যাৰ কথা পুৰাণৰ বিভিন্ন কাহিনীত পঢ়িবলৈ পোৱা যায়। এই বিষয়ে নতুন নতুন কাহিনী লৈ আমি পুনৰ আপোনালোকৰ লগত উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।